কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDA প্ৰাৰ্থীগৰাকী 100% জয়ী হোৱাটো নিশ্চিত হৈ পৰিছে। আপোনালোকে জানে যে এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পূৰ্বৰ যিগৰাকী সাংসদ তেখেতে 10 বছৰ ৰাজত্ব কৰিছে আৰু এই 10 বছৰে তেখেতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ চুকে কোণে ক'তো কোনো ধৰণৰ কাম কৰা নাই, কোনো চিনচাপ নাই আৰু দিল্লীত গৈ তেখেতে গেলাৰীত গৈ বহিয়েহে থাকিল এই নৱকুমাৰ শৰণীয়া ডাঙৰীয়া আৰু তাৰ একমাত্ৰ এটা এইম আছিলে বড়োবোৰলৈ ৰাজনীতি কৰিছিল, কিন্তু নেদেখাজনৰ এটা বিচাৰ থাকেতো তেখেতৰ চাৰ্টিফিকেটটোৱেই ভুৱা ওলাল। গতিকে সেই নৱকুমাৰ শৰণীয়াৰ সেই দিনবোৰো নাই আৰু 10টা বছৰে বিটিআৰ অঞ্চলৰ ৰাইজ যথেষ্ট এটা অভাৱ অনুভৱ কৰিছিল যে ভাল এজন সাংসদ লাগে। এইবাৰ NDA যিগৰাকী প্ৰাৰ্থী জয়ন্ত বসুমতাৰী তেখেত বৰ্তমান চিটিং MLA হয় আৰু তেখেতৰ যথেষ্ট ফ্লুৱেঞ্চি, যথেষ্ট তেখেতে বাকপটু এজন ব্যক্তি। দিল্লীত সংসদত গৈ তেখেতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিভিন্ন বিষয় তেখেতে উত্থাপন কৰিব পাৰিব। মই ভাবোঁ যে আজিৰ তাৰিখত বড়ো কোনো ধৰণৰ ৰাজনীতি আজিৰ তাৰিখত নাই। বিশেষকৈ সংখ্যালঘু মানুহখিনিয়েও আজিৰ তাৰিখত উন্নয়নক বিশ্বাস কৰিছে আৰু সংখ্যালঘু মানুহখিনিয়ে এই যে 17 বছৰীয়া অপশাসনৰ পৰা উদ্ধাৰ বিচাৰিছিলে আৰু সংখ্যালঘু মানুহখিনিৰ লগত অন্য জাতি জনগোষ্ঠীয়েও 17 বছৰীয়া অপশাসনৰ পৰা উদ্ধাৰ পাই পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি গুড গভাৰ্নেন্স, যি প্ৰম্পট এণ্ড ট্ৰান্সপাৰেণ্ট শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাটোত সকলোৱে মানি লৈছে আৰু শান্তি নামৰ উপহাৰটো প্ৰমোদ বড়োই দিছে। সেইকাৰণে এইবাৰ 35 লক্ষ জনসাধাৰণে অকল কোকৰাঝাৰ লোকসভা সমষ্টি নহয়, সকলোৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আছে। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि चापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ चापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय चापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि चापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेफैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ चापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। चापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।